শীঘ্ৰে নিলাম হ'ব ৰাজীৱ শদিয়াৰ মাটি। পাঞ্জাৱ নেশ্যনেল বেংকৰ ভূমি নিলামৰ যোজা। ৰাজীৱ শদিয়াৰ ভূমি হস্তান্তৰৰ ভয়ংকৰ ষড়যন্ত্ৰ। দান সূত্ৰে পোৱা মাটিক লৈ অনা অসমীয়া বনিয়াৰ ভয়ংকৰ কাণ্ড। হয়, সদ্যপ্ৰয়াত জনতাৰ শিল্পী ৰাজীৱ শদিয়াৰ পৰিয়াললৈ নামি আহিছে ঘোৰ সংকট। ৰাজীৱ শদিয়াই মনোজ চুতীয়া নামৰ ব্যক্তিগৰাকীৰ পৰা দান সূত্ৰে পোৱা 1.7 কঠা ভূমিক লৈ বনিয়াৰ ষড়যন্ত্ৰ। ৰাজীৱ শদিয়াৰ ভূমিৰ নামত বহিৰাগত বনিয়াৰ 50 লাখ টকাৰ বেংকৰ ঋণ। তিনিচুকীয়াৰ গেনাপুখুৰীৰ জয়ানগৰৰ 320 নম্বৰ দাগৰ ভূমিক লৈ জালিয়াতি। ভূমিডোখৰৰ নামত PNBৰ পৰা 50 লাখৰ ঋণ আনন্দ ৰাশি ৱাছিয়াৰ। আপুনি শুনি আচৰিত হ'ব, বেংকৰ মেনেজাৰ অমৃত জা আৰু আনন্দ ৰাশি ৱাছিয়াৰ ষড়যন্ত্ৰত 50 লাখ টকাৰ ঋণ অনুমোদন কৰিছিল বিজেশ সিঙৰ নামত। প্ৰকৃততে কি হৈছিল শুনক চাওমিন ফেক্টৰীত দিন হাজিৰা কৰা এইগৰাকী বিজেশ সিঙৰ মুখেৰে। প্ৰথমবাৰৰ বাবে প্ৰাগ নিউজৰ সন্মুখত মুখ খুলিলে বিজেশ সিঙে। যেতিয়া আপোনাৰ নামত লোন লৈছিল 50 লাখ টকা, আপুনি গম পাইছিল নাই? নেপাওঁ মই। নেপাওঁ। ক'ত কাম কৰিছিলে আপুনি? ৰাশি ইণ্ডাষ্ট্ৰীত চাওমিন ফেক্টৰী আছিলে, আনন্দ ৰাশিয়ে বাছিয়ে। তাত লোনটো কোনে লৈছিল? আনন্দ ৰাশিয়ে বাছিয়ে লৈছে, এতিয়া গম পাইছোঁ মই। আপুনি কেতিয়াবা ডকুমেণ্ট দিছিল নেকি? বেংকত গৈছিল নেকি একাউণ্ট খুলিবৰ বাবে? নাই যোৱা। নাই যোৱা। কি কৰিছিল আপুনি? চহী দিছিল নাই? চহী মানে একাউণ্ট খুলিবৰ কাৰণে চহী কৰাইছিলে মোক, তাত দৰমহা দিম বুলি। অঁ, চেলাৰী একাউণ্ট। তাৰপিছত মই গম নাপাওঁ একো। যেতিয়া নটিচ আহিলে তেতিয়াহে গম পাইছোঁ। আপোনাৰ নামত নটিচ আহিছে? নাই, মনোজ চুতীয়াৰ ওচৰত আহিছে, মোৰ ওচৰত নাই আহা। মোৰ ফেক্টৰী এড্ৰেছ প্ৰুফ দি তোৰ একাউণ্ট এটা খুলি দিম মই। তাৰপিছত লোনটো কেতিয়া গম পাইছে আপুনি? পিছত গম পাইছোঁ। বহিৰাগত বনিয়াৰ ষড়যন্ত্ৰত এতিয়া ভূমি হেৰুৱাৰ উপক্ৰম হোৱা সদ্যপ্ৰয়াত ৰাজীৱ শদিয়া পৰিয়ালৰ ভূমি জালিয়াতিৰ সন্দৰ্ভত ভূমিৰ পূৰ্বৰগৰাকী মনোজ চুতীয়াই সদৰি কৰিলে ভূমিত জালিয়াতিৰ লগত কিদৰে জড়িত PNBৰ কৰ্মচাৰী। যেতিয়া নটিচখন আহিছে তেতিয়াহে মই গম পাইছিলোঁ যে 50 লাখ টকা লোন আৰু তাৰপাছত মোৰ গানটা বনাই দিছে। কিন্তু মই লোন ল'বলৈহে গৈছিলোঁ 10 লাখ টকা এটা। আপুনি লোন ল'ব গৈছিলে? অঁ, লোন ল'বলৈ গৈছিলোঁ। মোক যেতিয়া অমিত কুমাৰ ঝাৰে লগত এদিনহে গৈছোঁ। অমিত কুমাৰ ঝা কোন? বেংকৰ মেনেজাৰ আছিলে। আনন্দে মোক মাতি পঠালে বেংকলৈ। অমিত কুমাৰ ঝাৰ লগত মই কথা পাতিলোঁ। তেতিয়া 10 লাখ টকা লোন দিম বুলি ক'লে। তাতে মোক চাইন কৰি দিব ক'লে, মই চাইন কৰি দিলোঁ। এদিনে গৈছোঁ। তাৰপাছত আকৌ খবৰ কৰিবলৈ কিন্তু এদিন গৈছিলোঁ। তেতিয়া মোক ক'লে চহী বাকী আছে আৰু ফটো লাগিব বুলি ক'লে। তাৰপিছত কিন্তু মোৰ যোৱা নহ'ল। তাৰপিছতে নটিচ এখন আহিছে যে 50 লাখ টকা লোন, মই বোলে গাৰ্ণ্টাৰ। তাৰপাছত আনন্দক মই বিচাৰি গ'লোঁ। আনন্দক ক'লে বোলে বেংকৰ মেনেজাৰে টকাটো ল'লে, 27 লাখ টকামান মাৰিলে আৰু এইখিনি টকা 25 অক্টোবৰৰ ভিতৰত মাৰি 19 চনৰ কথা কৈছোঁ, টকাটো মাটিৰ কাগজখিনি মোক ঘূৰাই দিম বুলি কৈছিলে। কিন্তু 9 অক্টোবৰত আনন্দ ৰাশি বাছিয়ে পলাই গ'ল। মই চিন্তা কৰিছিলোঁ যে 27 লাখ টকা যদি দিলেই আৰু কি টকা পইচা দি পিনে মোৰ মাটি কাগজখন পালেই হ'ব বুলি ভাবিছিলোঁ। কিন্তু পিছতে গম পালোঁ আনন্দ ৰাশি বাছিয়ে পলাই গ'ল। তাৰপাছত মই বেংকৰ মেনেজাৰক বিচাৰি গ'লোঁ। বেংকৰ মেনেজাৰজনো ট্ৰেন্সফাৰ লৈ গুৱাহাটী গুচি গ'ল। অমিত ঝা। তাৰপাছত মই কি কৰিলোঁ, গৈ পিনে অৰিয়েণ্টেল বেংক অফ কমাৰ্চ গুৱাহাটীত তেখেতলোকৰ হেড অফিচত মই চিঠি দিলোঁ যে মোক এনেকুৱা কৰিছে, মই লোন ল'ব গৈছিলোঁ, কিন্তু লোনটো মোৰ নামত নিদি বেলেগ এজন BS ট্ৰেডিঙৰ নামত লোন কৰিছে। BS ট্ৰেডিং কাৰ আছে? BS ট্ৰেডিং পিছত গম পালোঁ যে বেংকলৈ গৈ বিজেশ সিঙক মই বিচাৰি পিনে কথাখিনি কৈছোঁ, তোৰ নামত লোন হৈছে, তোৰ এনেকুৱা গুৱাহাটীলৈ মই লৈ গৈছোঁ ইয়াক ট্ৰেইনত, এখেতো লেটাৰ দিছেগৈ। মাটিৰ ডকুমেণ্ট কেতিয়া দিছিল? মই মাটিৰ ডকুমেণ্ট প্ৰায় 17 চনমান হ'ব। মোৰ মাটি তাৰমানে ফৰিং মাটি আছিলে, বাৰী মাটি কৰিবলৈ কাৰণে আনন্দ ৰাশি বাছিয়ে দিছিলোঁ। সেই কাগজখিনি কিন্তু মই ঘূৰাই লোৱা নহ'ল। আনন্দ ৰাশি বাছিয়ে ওচৰতে থাকিলে তাৰমানে। ইফালে উত্তৰ প্ৰদেশৰ বাসিন্দা বিজেশ সিঙে নাজানে BS ট্ৰেডিঙৰ কথা। BS ট্ৰেডিং নামৰ কিবা আপোনালোকৰ কিবা ধৰণৰ আছিল? নাই, মই গমেই নাপাওঁ। BS ট্ৰেডিং আপোনাৰ একো নাছিল? নাই। BS ট্ৰেডিং নামৰ কোনো ধৰণৰ আপোনাৰ কোম্পানী নাই? জনতাৰ শিল্পীগৰাকীয়ে এইটো ঘৰৰ পৰাই জাতি মাটিৰ গান লিখিছিল। যোৱা 12 জানুৱাৰীত এইটো ঘৰৰ পৰাই অন্তিমবাৰৰ বাবে ফিলবাৰীৰ সংগীতানুষ্ঠানলৈ ওলাই গৈছিল শিল্পীগৰাকী। এতিয়া সেইগৰাকী জনতাৰ আপোন শিল্পীৰেই ঘৰ মাটি নিলামৰ ব্যৱস্থা কৰিছে বেংক কৰ্তৃপক্ষই। এনে সময়তে ৰাজীৱ শদিয়াৰ ভূমিক যাতে কোনো কাৰণতে আনে দখল কৰিব নোৱাৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব ৰাজীৱ শদিয়া ন্যাসে।
ৰাজীৱ শদিয়াৰ একমাত্ৰ সম্পত্তি যিটুকুৰা মাটি আৰু তো মাটি ভেটি বুলি ক'বলৈ একো নাই ৰাজীৱ শদিয়াৰ তেওঁলোকৰ পুত্ৰ পৰিবাৰ যিহেতু আছে তেওঁলোকে যিহেতু থাকিব লাগিব গতিকে এই মাটি কোনো পধ্যেই যাতে কোনো ষড়যন্ত্ৰ কৰি যাতে লৈ ল'ব নোৱাৰে সেই ব্যৱস্থাটো হোৱাটো আমি বিচাৰিছোঁ আমি চৰকাৰৰ পৰা সহযোগিতা বিচাৰিছোঁ প্ৰশাসনৰ পৰা সহযোগিতা বিচাৰিছোঁ অসমৰ ৰাইজৰ পৰা সহযোগিতা বিচাৰিছোঁ অসমৰ বিভিন্ন দল সংগঠনৰ পৰা আমি সহযোগিতা বিচাৰিছোঁ আমি ন্যাসৰ ফালৰ পৰা যে কোনো কাৰণতে যাতে ৰাজীৱ শদিয়াৰ এই মাটিটুকুৰা কোনেও চক্ৰান্ত কৰি যাতে লৈ ল'ব নোৱাৰে এই কথাটো অসমৰ সকলো ৰাইজে যিকোনো বিনিময়ত যাতে ৰাখিব এই ভূমি ৰৈ যাওক ইফালে এই ঘটনা পোহৰলৈ অহাৰ পাছতে চৌদিশে হৈচৈৰ সৃষ্টি হোৱাৰ লগতে ৰাজীৱ শদিয়াৰ ভূমি কোনো ব্যক্তিগত প্ৰতিষ্ঠানলৈ ভূমি হস্তান্তৰ কৰিলে কঠোৰতকৈ কঠোৰ পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব বুলি সকীয়নি সংযুক্ত মুক্তি বাহিনী অসমৰ ব্যুৰ ৰিপৰ্ট প্ৰাগ নিউজ